हेलो एभ्रिवान आशा करो आपनारा सकलो भाले आछे। আজি যেহেতু স্কুল কলেজ বন্ধ হয় আমি লগৰবিলাকে আলোচনা কৰিলো যে খানা খোৱা এটা ভাল হ'ব। তো আমি খানা খাব গৈ আছো, আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব। আমি কেনেকৈ এনজয় কৰো কি কৰো আপোনালোকে সকলোবোৰ দেখি যাব, ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব। তো বলক। ফাইনালি মই এতিয়া আহি গলো, ড্ৰেছ পুৰা চেঞ্জ কৰি ললো মুনমিৰ পৰা। এতিয়া পুৰা খানা চানা বনাই আছে, আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকিব। আগে ধুৱা লাগে জানা না কি দিন লাগিলে ডিঙিৰতে পুৰা পথাৰৰ মনোমোহা দৃশ্য পুৰা উপভোগ কৰি আছো। ৰাস্তাবিলাক গোটেই বোকা হৈ গৈছে, বৰষুণে গোটেই বোকা কৰি দিছে, আৰু ফুলবিলাক আহে, গোটেই অৱস্থা নোহোৱা হৈছে। এনেকৈ দিনৰ ওপৰত বহি আমি পথাৰৰ দৃশ্য উপভোগ কৰি আছো। আমি এনেকৈ মুনমিহঁতৰ পথাৰখন চাই পেলাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এইবিলাক গোটেই ৰাস্তাৰ অৱস্থা নাই, দিনৰ ওপৰে যি চাব লগা আছিল চব চালোঁ। গোটেই বৰষুণ আহি পেলাই বোকা হৈ গৈছে, তাতে আৰু গৰুবিলাক অহা যোৱা কৰে। দিনৰ ওপৰে চালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। এতিয়া মই ঘৰ আহি পাই গ'লোঁ, ধুনীয়াকৈ কাপোৰ চাপোৰ খুলি ল'লোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল, তেতিয়াহ'লে বাই বাই।